মোৰ নাম কল্ল হাজৰিকা, আপোনাৰ আছে PK Brothers, আৰু আমি আজি GKৰ চাম এপিছড 2। প্ৰথম প্ৰশ্ন, কোনবিধ চৰাই সৰু সৰু শিল খায়? এইটো পাঠৰ নহ'বনে? ইয়াৰ উত্তৰটো হৈছে চতুৰ্মুৰ্গ। আপোনালোকে কি বুলি ভাবিছিল কমেণ্ট জনাব পাৰিব। দ্বিতীয় প্ৰশ্ন, কোনবিধ জন্তুৱে জন্ম হোৱাৰ সময়ত মাত্ৰ 1 ইঞ্চ হয়? মানে ইমান নহয়। ইয়াৰ উত্তৰটো হৈছে কেংগেৰু। আপোনালোকে কি বুলি ভাবিছিল আমাক কমেণ্ট বক্সত জনাব। 3 নম্বৰ প্ৰশ্ন, চৰাইয়ে কিমান ওপৰলৈ উৰিব পাৰে? আমি যদি উৰিব পাৰে। ইয়াৰ উত্তৰটো হৈছে 8,848 মিটাৰ, অৰ্থাৎ মাউণ্ট এভাৰেষ্টৰ সমান। আপোনালোকৰ এটা প্ৰশ্ন, মকৰাই কিমান দিন একো নোখোৱাকৈ জীয়াই থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে মই নকওঁ, কাৰণ এইটো আপোনালোকে কমেণ্ট বক্সত জনাব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেন্তে আৰু এটা নতুন ভিডিঅ'তে অৰ্থাৎ এপিছড 3 সৈতে আপোনালোকৰ লগত লগ পোৱাৰ মই কথা দি মই আজিলৈ যাওঁ। বাই বাই।